আমাৰ ল'ৰা ছোৱালীক এটা সৰুৰ পৰাই মানে কি ভুল শিক্ষা দিয়া হয়। আৰু সেই শিক্ষাটো কি জানেনে? ধৰি লওক মানে কি তই ভালকৈ পঢ় আৰু চাকৰি কৰ। যেতিয়া সেই চাকৰি কৰ, চাকৰিটো কি এনেই ধৰি লওক এনেই সহজতে পোৱা বস্তু নেকি? চাকৰি কৰিবলৈ সম্পূৰ্ণ উপযুক্ত হ'ব লাগিব, হয়নে? আৰু যেতিয়া শেষত গৈ পিনে সেই মানে দিমাগটোত, সেই মাথাটোত সেই বস্তুটো যেতিয়া মাক বাপেকে সোমোৱাই দিয়ে যে তই ভালকৈ পঢ়ি শুনি চাকৰি কৰিব লাগিব, আৰু যেতিয়া পঢ়ি শুনি সি ডাঙৰ হ'ব, শেষত গৈ পিনে সি চাকৰি নাপায়, তেতিয়া তাৰ কি হয় গম পায়নে? পেটৰ কাৰণে সি যিকোনো কামেই কৰিবলগীয়া হয়। আৰু যদি ইয়াত কাম নাপায় বা ইয়াত কাম কৰিবলৈ সি লাজ পায়, কাৰণ সিটো বহুত পঢ়া শুনা কৰিলে, যিকোনো কাম সি কৰিবও নোৱাৰে। তাৰপিছত কি হয়? সি বাহিৰলৈ গুচি যায়, কেৰেলা, বেংগলোৰ, হায়দৰাবাদ এইবিলাকত গুচি যায়। তাত গৈ কি কৰে আপোনালোকে হয়তো চবেই জানেই, তাত গৈ চিকিউৰিটি কৰে বা যিয়ে কৰে কাম কৰে। কিন্তু সেই কাম নিজৰ লাভৰ কাৰণে কৰেনে? কেতিয়াও নকৰে। সেই কাম নিজৰ লাভ নহয়, কাম কৰে কোনোবাই, লাভ হয় কাৰোবাৰ। গতিকে সৰুৰ পৰাই ল'ৰা ছোৱালীক এটা শিক্ষা দিব লাগে যে পঢ়াটো বেয়া নহয়, পঢ়ি শুনি চাকৰি পালেতো বহুত ভাল কথা। যদি চাকৰি নাপায় তেনেহ'লে কিবা এটা বিজনেছ কৰি হ'লেও খাবলৈ অন্ততঃ সেই বিজনেছৰ আইডিয়াটো অলপমান হ'লেও দিব লাগে। কাৰণ চাকৰি আগৰ দিনত বাপেকৰ চাকৰিটো পিতেকে পাইছিলে, বাপেক মৰি গ'লে পিতেকে চাকৰি নাপায়। কিন্তু আজি জানো সেই যুগ আছে? আজি সেই দিন আছে জানো? বাপেক মৰি গ'লে পিতেকে চাকৰি নাপায়, সেই বাপেকৰ জেগাত কোনোবা বেলেগ এজন উপযুক্ত মানুহক বিচাৰি লয় বা চাকৰি পায়। কিন্তু তেনেকুৱা দিন একো নাই। এতিয়া আগতে আমি বহুত দেখিছোঁ, আগতে কৰা বাপেকৰ চাকৰিটো বাপেক মৰি যোৱাৰ পিছত পিতেকৰ অৱস্থা একেবাৰে বেয়া হৈ যায়। যদি তাক কোৱা হ'লহেঁতেন সেই ল'ৰাটোক যে তই বিজনেছ এটা সৰুকৈ হ'লেও আৰম্ভ কৰ, অন্ততঃ পাণ তামোলৰ দোকান এখন দি যদি ৰাস্তাত খায়, সি অন্ততঃ এদিন লাখ টকাৰ বিজনেছ কৰিব, সেইটো সম্পূৰ্ণ বিশ্বাস আছে। গতিকে অকল পঢ়ি শুনি যে চাকৰিয়ে কৰিব লাগিব তাত কোনো কথা নাই। বিজনেছ কৰা, বিজনেছ কৰিলে কেতিয়াও তোমাৰ মৰণ নাই। নিজেই মালিক হৈ খাবলৈ চেষ্টা কৰা। বিজনেছটো হ'ল নিজৰ, চাকৰিটো হ'ল লোকৰ। গতিকে ডিচিশ্যন তোমাৰ। আৰু সেই ভুল শিক্ষাটো দিব নালাগে যে পঢ়ি শুনি অকল চাকৰিয়ে কৰিব লাগে, সেইটো কথা কোনো কথা নহয়। বিজনেছ কৰিব লাগে, ব্যৱসায় আৰম্ভ কৰিব লাগে। পৃথিৱীত যিমান মানুহ আছে চবেই চাকৰি কৰিব নোৱাৰে, আৰু চাকৰি ইমান সহজ নহয়। থেংক ইউ।